নমস্কাৰ অসম ইনফো 2.0 সমুহ দৰ্শকক স্বাগতম জনাই দিবলৈ ওলাইছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 6 জুলাই এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব প্ৰথমতে ৰাজ্য ছাত্ৰ ছাত্ৰীসকলক দিবলৈ ওলাইছো এটি বিগ ব্ৰেকিং নিউজ মেট্ৰিকত প্ৰথম স্থান লাভ কৰা শিক্ষাৰ্থীয়ে লাভ কৰিব 16000 কোটি টকা ল্যাপটপৰ হলনি এবাৰ লাভ কৰিব নগদ ধন প্ৰথম বিভাগত উত্তীৰ্ণ 22565 গৰাকী ছাত্ৰ ছাত্ৰীক নগদ ধন প্ৰদান কৰিব হিমন্ত চৰকাৰে গাই প্ৰতি লাভ কৰিব 16000 কোটি টকা এইবাৰৰ পৰা আনন্দৰাম বৰুৱা বটাত নাথাকে ল্যাপটপ হিমন্ত চৰকাৰৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল্যাপটপৰ হলনি এইবাৰ নগদ ধন লাভ কৰিব ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলে এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে ৰাজ্যবাসীৰ বাবে আন এটি গুৰুত্বপূৰ্ণ খবৰ ভুৱা সাৰ্টিফিকেটৰ চাকৰি লোৱাসকল পৰিব বিপদত ভুৱা সাৰ্টিফিকেট প্ৰস্তুত কৰি চাকৰি লোৱাসকল পৰিব বিপদত এমওবিসি এসসিৰ সাৰ্টিফিকেট প্ৰস্তুত কৰি চাকৰি লৈছিল একাংশই ভুৱা কাষ্ট সাৰ্টিফিকেটৰে চাকৰি লোৱাসকলৰ বিৰুদ্ধে কঠোৰ চৰকাৰ ভুৱা সাৰ্টিফিকেটৰ চাকৰি লোৱাসকলৰ বিৰুদ্ধে হ'ব পাৰে তদন্ত কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ মন্তব্য ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ গৰিয়া মৰিয়া দেখি জলহা আৰু ছয়দলৈ খিলঞ্জীয়া অসমীয়া স্বীকৃতি অসমৰ 5 মুছলমান জনগোষ্ঠীৰ খিলঞ্জীয়া স্বীকৃতি গৰিয়া মৰিয়া দেখি জলহা আৰু ছয়দলৈ খিলঞ্জীয়া অসমীয়া স্বীকৃতি এই 5টা জনগোষ্ঠীত অসমীয়া মুছলমান উপগোট হিচাপে ধৰা হ'ব আজিৰ পৰা এই 5 জনগোষ্ঠী ধৰা হ'ব অসমীয়া খিলঞ্জীয়া মুছলমান হিচাপে ঈদৰ প্ৰাকখনত হিমন্ত চৰকাৰৰ বিখত ঘোষণা ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত 50 টকাকৈ বৃদ্ধি কৰা হৈছে জনতাক পুনৰ মাধমাৰ 14 কিলোগ্ৰাম ওজনৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি 5 কিলোগ্ৰাম চিলিণ্ডাৰৰ ওজনৰ দাম ইতিমধ্যে বৃদ্ধি কৰি দিয়া হৈছে এনেদৰে নিত খবৰসমূহ চোৱাৰ বাবে আমাৰ চেনেলটো লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব ধন্যবাদ।